झूल ना खाओ मैं भाई झूल खाले की है को दे शेरोनी। तो हेलो दोस्तों वेलकम टू माय न्यू ब्लॉग। तो आज का वीडियो कुछ अलग ही मतलब कुछ बूम होने वाला है। तो आज आप लोग देख सकते हैं हम लोग ऐसी एक जगह पे जाने वाले हैं क्योंकि आपका मुंह में भी पानी आ जाएगा। तो आप लोग देख ही सकते हो। तो गाइस आज आमी मैं बगरी खाबल जाम और आपलोके भिडिओ ब्लॉग को चाई रखिब। तो आमी सबे जाम इतना आमी लै ललो जी जी लागे आमार बगरी खाबले जी जी बस्तु लागे आमी मोनात लै लैছোঁ। तो आपलोके चाइছে आमी इतना सबे जाम और ब्लॉग को चाई रखिब बहुत ভাল লাগিব आपलोকক। फाइनेली गाइस सेटु এটা গৈ আছে দেখিছে आपलोके और आमी यार दुटा नतुन साइकेल লৈ আছোঁ बहुत कष्ट तुली आरो एकाने अकमान देरी হৈছে भिडिओটো। तो भिडिओটো চাই राखिब आपलोके आमी गৈ आছোঁ। तो फाइनेली गाइस लोकेशन तो पालोए और बेसि दूर ना। तो आमी साइकेलत गई आছোঁ आपलोके चाब पारे सबे साइकेलत आहि आছোঁ बिंदास और बेसि दूर लोकेशन ना आपलोকক देखाम कि मजा लागे चाई राखिब आगो जाई भाग। तो एफाले गई आछे दुटा और दुटा आमार बेकत आछे। तो आपलोके चाই पाइছে चागे निश्चय बहुत दूर आछे एहेंति गाइस आहि आछे और आमी गई पालोए और बेसि दूर नाइ चाই राखिब गाइस लोकेशनটো आहि पालोए। एफाले आमी এইফালে যাব লাগিব এইটো গাঁৱলীয়া ৰাস্তা হৈ গ'ল আমাৰ মেইন লোকেশ্যনটো বগৰী পালোঁ গাইছ। এইটো মেইন ৰোডটো আমি এইফালে নামি আহিব লাগিব। আপোনালোকে চাই পালোঁ আৰু বেছি দূৰ নাই এইখন সেইখিনি দেখি আছোঁ। তো ভাই চাওক আমি মেইন লোকেশ্যনটো আহি পালোঁ আৰু আমাৰ ৰাইডাৰকেইটা বেকত আছে আপোনালোকে চাইছে। তো মেইন লোকেশ্যনটো আহি পাই গ'লোঁ আপোনালোকক দেখাম কি কৰিব আহিছোঁ আমি ইয়াত মালিয়া গাইছ। তো আপোনালোকে চাইছে আমি ইয়াত বগৰী খাব আহিছোঁ আৰু কেনেদৰে খাম আপোনালোকে চাব এইকেইটা বগৰী পাৰিব এতিয়া। तो फाइनेली गाइस लोकेशनটো আমি পাই গ'লোঁ এতিয়া আৰু এফালে আমাৰ ৰাইডাৰকেইটা গৈ আছে। তো আপোনালোকে চাইছে এইখিনি বগৰী গছ অকণ ভাল আছে তাতে যাম। তো ইয়াত মোনাটো মুখ ধৰাই দিছে এহেঁতি তাৰপিছত আমি তালৈ গৈ আছোঁ আৰু আপোনালোকক খাওঁতে দেখাম কেনেদৰে খাম আৰু কিমান ভাল লাগিব। তো ভাই চাওক আমাৰ বগৰী গছো সেইটো সি ছিঙিব গ'লেই সেইটো এটা আছে আমি আছোঁ চাইকেল টাইকেল ইয়াতে থওঁ। আমাৰ যোনটো পিকনিক আমাৰ ইয়াতে হ'ব আমাৰ বগৰী খোৱা পিকনিকটো। দাদা কিবা কয় কওক। আমি বগৰীটো খাব আহিছোঁ যে এইটো আমি বগৰী মই নাখাওঁ মোৰ কাহ হৈ আছে সিহঁতিকেইটা বগৰী খাব ই নাখায় ইয়াৰ কাহ হৈছে ই আমাক ছাপোৰ্ট কৰিব হ'ব। जोर जोर से बोल के लोगों को स्कीमें बता दे। তো গাইছ ইয়াত বস্তু ইয়াত থৈলোঁ আমি আপোনালোকে দেখিছে এইফালে। তো সেই তাত যাম হয় ৰাতি গলি কোন ফালি গলি ন। তো ভাই চাওক আমাৰ লগৰটো ব্লগ বনাব অকণ দেৰি আমি বগৰী ছিঙিব লাগি থাকোঁ। তো ই ব্লগ বনাইছে আমাৰ ই ব্লগ বনাইছে তো বনাই থাকিবি ব্লগ। নাই নাখায় মই আছোঁ নহয় মই ইয়াতে থাকিম। करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ। 7 समुंदर पार करके बकरी खाने के लिए जा रहा हूँ। ये भाई लोग भी आ रहा है 7 समुंदर पार करके देखो भाई ये समुंदर है और ये सांप है इसका मतलब 7 समुंदर पार करके आया है। फाइनली हमार बकरी पड़ा लोकेशन तो हो गल এইটো भाई लोग बकरी पाई আছে पूरा এইটো আছে কৰাই ধৰি লওক। তো আপোনালোকে বগৰী দেখি পাইছে চাগে এইবোৰ এটা চাই লওক কেনেকুৱা লালি লালি খাব ভাল লাগিব আৰু ফলিং দেখাব এইটো ইমানটো হৈছে 3 পলিথিন মান কৰিব লাগিব। তো ভাই চাওক আমি বগৰীটো পাৰি লওঁ। তো ফাইনেলি গাছ আমাৰ বগৰী পাৰি হৈ গ'ল আমি ইমানটোৱে পাৰিলোঁ আৰু বেছি নাপাৰোঁ আমাৰ ইমানটোৱে পাৰিম যিমানটো খাব লাগে আমি ইমানটোৱে পাৰিম এতিয়া আমি খাবলৈ যাম। তো গাছ ফাইনেলি বগৰী ইমানটো লৈ আহিলোঁ মস্তিকে একদম নিমখ ধৰকিৰ লগত নিমখ ধৰকিৰ লগত খাম আৰু এতিয়া সেই দুটা অহাৰে মিঠা পাইছে বগৰীকেইটা খাই আছে চব সেইকেইটা দেখি পাইছে ন নিশ্চয় আহিব খোজা নাই। তো এতিয়া আমি পূৰা ফিটিং একদম মানে মস্তি একদম খাম আপোনালোকে ব্লগটো চাই থাকক কেনেকৈ লাগে ক'ব লাষ্টত। ফাইনেলি গাইছে সিহঁতি কুটিব লাগি গৈছে পূৰা এই দুটাই একো নাই বাৰু সিহঁতৰ কথা নকওঁ মই এতিয়া সিহঁতি দুটাই কুটি আছে ভালছে কুট 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 এই ফাইলিবি হৈ যাব এতিয়া। তো ফাইনেলি গাইছ এতিয়া খুন্দি পেলাই হৈ গ'ল এতিয়া আমাৰ আমুকটো ফালিব আমুকটো মানে বুজি পাইছাই ফাইলে দেই কটাইটো কোনত আছে। তো ফাইনেলি গাইছ ইয়াত হৈ গ'ল ভাই। তো গাইছ এইটো এতিয়া ফলা হ'ব মস্তিকে আমি এতিয়া চবে মিলি খাম। দুটা আছে ইয়াত
এতিয়া দুটা দুটা আছে মস্তিকে খাম এই ভিডিঅ'টো বাবুকাই কাটিব এতিয়া ফাটিব ফাটিলা ভাল ওলাইছে আমার মাল তো এরো কি মস্তি अरे भाई कैसा देखना है रे खाबी असली है টাংটা আছে এটো খুন্দি ল অকমান क्या उता उता ना असली है रे असली তো ফাইনালি গাইস এটা কটা হ'ল এতিয়া আৰু এটা আছে এইটো কটা হ'ব তো আপোনালোকে চাই ৰাখক কি মস্তি খাম আমি আৰু আপোনালোকৰ যদি মুখত পানী আহিছে মোৰ লেখীয়া তেতিয়াহ'লে কমেণ্ট এটা দি দিব আৰু ये बाल कमेंट ओ क्या इधे मजा से মাল দেখো গাইস মাল দেখো মাল দেখো গাইস এলা মজা লাগিছে लेके देना ভিডিওটো ওপৰত তো ফাইনেলি গাইছ ইয়াত ফলা হৈ গ'ল তো আপোনালোকে ইয়াত দেখিছে কিদৰে ফলা হৈছে ইয়াত এতিয়া আমাৰ খোৱা হ'ব তো আপোনালোকে চাইছে নিশ্চয় এইকেইটা আছে খোৱা মেইনকেইটা আমাৰ ইও আছে কেনেকুৱা লাগে ক'ব গাইছ আৰু আমি এতিয়া খাম আপোনালোকে বিন্দাছ হৈ চাই থাকক মই যে দেখাইছিলোঁ দেখোন লাউৰা समझ रहे हो सो गाइस আমি এটা ইতিমধ্যে খাই আছো তো আপোনালোকে ইয়াত চাব পাৰে এই খাই আছে কেনেকুৱা লাগিছে এইটো তো চবে মিলি আমি খাই আছো আমাৰ ষ্টেণ্ডটো এইটো চাব পাৰে আপোনালোকে আমাৰ ষ্টেণ্ডটো চাওক ভাই সাহেব এইটো কেমেৰামেন এইটো গোটেই ষ্টেণ্ডটো আপোনালোকে চাইছে আৰু ইয়াত বহি খাই আছে সিহঁতি আৰু সিহঁতি ইয়াত খাই আছে তো কেনেকুৱা লাগিছে আপোনালোকে ক'ব আমাৰ হেৰিটো তো আপোনালোকে ষ্টেণ্ডৰ পৰা চাব পাৰে বাবু এইফালে স্মাইল এনেকৈ কৰিলে কি বাবু অঁ চাগে পাব চেৰণি পাই যাব নাখাবি ফাইনেলি গাইছ আমাৰ খাই বৈ হৈ গ'ল আৰু আপোনালোকে ক'ব ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু আমি এতিয়া বেলেগ লোকেশ্যনত যাম তো আপোনালোকে চাই থাকক চ' গাইছ আমি এতিয়া ঘৰ আহি পালোঁ আৰু ভৰিয়া চৰিয়া ধুই অকণ ফ্ৰেছ হৈ লওঁ তাৰপিছত আমি যাম তো ফিল্ডলৈ তো বল চল খেলে তো আপোনালোকক দেখাম তো অকণ ফ্ৰেছ হৈ লওঁ এতিয়া মই ভৰিয়া চৰিয়া ধুই ল'লোঁ আৰু এতিয়া আমি যাম ফিল্ড ফালে তো বল চল খেলিছে অকণ চাম আৰু আপোনালোককো অকণ বল খেলাটো দেখাম তো আপোনালোকে নাভাবিব মই এইখনত যাম বুলি এইখনত এইটো লোকৰ হয় মই এইখনত নাযাওঁ মই যাম খোজকাঢ়ি তো আপোনালোকে চাই থাকক চ' ফাইনেলি গাইছ আমি ফিল্ডলৈ আহি পালোঁ বল চল লৈ পেলাই তো খেলিব এতিয়া মানুহকেইটা অহা নাই ভালছে এতিয়া আহিব এটা দুটাকৈ তো আপোনালোকে চাইছে ফিল্ডত আহি পালোঁ ব্লগটো বহুত দীঘল হৈ গৈছে সেইকাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ ব্লগটো যদি অকণো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ